আজি বাৰী পিছফালে গৈছিলোঁ বোলো কিবা কিবি আছে নেকি উঠাওঁ আৰু ইমান জলকীয়া পকি আছিলে বোলো অকণমান জলকীয়াও ছিঙো পিছে জলকীয়া ছিঙিব লৈছিলোঁহে দেখিলোঁ এই সাপডাল আৰু ইমানেই ভয় খালোঁ কাৰণ এইডাল মই প্ৰথম দেখি আছিলোঁ এনেকুৱা সাপ যাৰ মূৰত মানে ব্লু কালাৰ আছে কেতিয়াও দেখা নাই দেই এনেকুৱা আৰু ইমানেই ভয় খালোঁ নহয় চ' জলকীয়া চব বাদ দি মেলি তাৰপৰা গুচি আহি বোলো ঘৰত যি আছে সেইটোৰে চাটনি এটা বনাওঁ আৰু ঘৰত যিহেতু মান ধনিয়া আছিলে চ' ভাবিলোঁ যে কি মান ধনিয়াৰ চাটনি বনাওঁ আৰু মান ধনিয়া চাটনি বনাবলৈ বহুত চিম্পল আদা নহৰু জলকীয়া লাগিব আৰু ইয়েছ এইখিনি আজি পটাত পিচিম মিক্সাৰত নহয় কাৰণ মিক্সাৰত পিচিলে বেছি কি ক'ম আৰু পেষ্টটো বেছি স্মুথ হয় আৰু পানীও হয় আৰু ইয়েছ অকণমান নিমখো দি লৈছোঁ পিছোঁতেই কাৰণ কিয় নিমখ দিলে পটাত যেতিয়া পিছা হয় ন খুব ধুনীয়া হয় মানে পেষ্টটো আৰু ইয়াৰ আমাৰ চাটনি ৰেডি আৰু শেষত যেতিয়া চাটনিখিনি হৈ গৈছে ইয়াত দিছোঁ কেঁচা মিঠাতেল অকণমান কাৰণ কেঁচা মিঠাতেলৰ গোন্ধটোৱে আৰু বেছি টেষ্টি কৰি তোলে মানে এই চাটনিটো আৰু মই যে এই চাটনিটো থাকিলে আৰু মোক বেলেগ একো বিশেষ নালাগে